আজিকালি চৌদিশে কৃষ্ণচূড়া আৰু এজাৰৰ দৰ্শন নহয়নে বাৰু? এতিয়া যিটো ৰাস্তাৰ মাজেৰে গৈ আছোঁ সেই ৰাস্তাটোৰ কিছু বিশেষত্ব আছে, যাৰ কাৰণে আজি মই আপোনালোকক দেখুৱালোঁ। এই ৰাস্তাটোৰ মাজেৰে আজিও যাওঁ আৰু আগতেও গৈছিলোঁ, কিন্তু আগৰ সময়বোৰ সুকীয়া আছিল, কাৰণ সেই সময়ত গৈছিলোঁ কেতিয়াবা চাইকেল লৈ, কেতিয়াবা চাইকেলত পাম নোহোৱাত চাইকেল এখন ঠেলি লৈ বন্ধুবৰ্গৰ লগত খোজকাঢ়ি, অৰ্থাৎ আমি গৈছিলোঁ স্কুললৈ। আমি স্কুললৈ যোৱা ৰাস্তাটো আছিল এয়াই। এই ৰাস্তাটোৰ মাজত জড়িত হৈছে বহুতো আৱেগ, অনুভূতি, স্মৃতি, যাক এতিয়াও স্মৰণ কৰোঁ। সকলোৱে কৰে যিসকলে এই ৰাস্তাটোৰ মাজেৰে গৈছিল। কেতিয়াবা বগৰীজোপাৰ তলত ৰখি বগৰী খোৱা, গৰমত ছাট কিছু সময় ৰখি বহা, কথা পতা, পানী বটলটো উলিয়াই পানী খোৱা, এই সকলোবোৰে যেন এটা স্মৃতি হৈ ৰৈ গৈছে সকলোৰে মনত। লগৰজনী চাইকেলৰ পিছফালে বহা, এই সকলোবোৰ কথাই মনত পৰি যায়। আজিলৈ এয়াই আছিল, বাই।